हेलो एवरीवन वेलकम बैक टू माय चैनल। आज बनाम चिकेन कुरमा चाई थको। चिकेन लैसो आधा केजी, रेड चिली दिसो 1 चामच, जीरा 1 चामच दिसो, गरम मसाला 1 चामच दिसो, धनिया 1 चामच दिम, दही दिसो 3 चामच। एखिनि भालके इटा सानि लम। आदा নহৰু पेस्ट बनाई ललो। पेस्ट बनाई एखिनि पिसि मिले सानि লৈছো। 1 घंटा फ्रिजत थৈ दिम। एखिनि पियाज 3टा चप কৰি ললো। एखिनि भालके फ्राई কৰি লম। काजू লৈছো, তিয়াই ললো, इलाची, दालचीनी, जायफल, जावित्री, लौंग और जालुक লৈছো। एखिनि भालके रोस्ट কৰি কিনি পিसি লম। पियाजखिनिতে फ्राई কৰি লম। बिरियानी जेनेका फ्राई कर लैसे पियाजखिनि हेकिनि फ्राई एनेका फ्राई कर लम। तेलটো अलप बेसिके দিব লাগিব, তেতিয়া ধুনীয়াকৈ এখিনি ফ্ৰাই হৈ যাবগে। ৰঙা কৰিব লাগিব। মাজে মাজে চেক কৰি হিলাই থাকিব, চেক কৰি থাকিব। এখিনি অলপ ৰঙা হলগে আৰু লাগিব, আৰু অলপ ৰঙা কৰিব লাগিব। এখিনি ৰঙা হৈ গ'ল। এতিয়া আমি এখিনি টিস্যু পেপাৰত থৈ দিম। এখিনি তেলখিনি চুহি ল'বলৈ কাৰণে টিস্যু পেপাৰত থৈ দিব লাগিব। এখিনি মিক্সিং জাৰত এবাৰ পিচি ল'লে হৈ যাব, বেছি পিচিব নালাগে। তেল আৰু ঘিউ দিলোঁ টেষ্টৰ কাৰণে। এখিনি ভালকৈ এতিয়া মাংসখিনি দি পেলাই ভালকৈ সিজাব লাগিব। এখিনি ৰঙা জলকীয়া দিছোঁ 3টা দিছোঁ, তেজপাত দিছোঁ 2টা। এখিনি ভালকৈ এতিয়া হিলাই ল'ম। নিমখ দিছোঁ, সোৱাদ অনুযায়ী দিছোঁ নিমখ 1 চামচ দিছোঁ। এইখিনি ভালকৈ হিলাই ল'ম। এই পানীখিনি যে চিকেন থৈছিলোঁ সেইখিনিতে পানী দি কিনি এতিয়া ঢাকি কিনি থৈ দিম। মাজে মাজে চেক কৰি থাকিব লাগিব সিজিছে নাই। মিডিয়াম ফ্লেমত থৈ দিলে হৈ যাব। ঢাকি পেলাই থৈ দিলে এইখিনি শুকাই গ'লে এইখিনি তেলখিনি ঢাকি লাগে। এতিয়া পিচি লোৱা মছলাখিনি এতিয়া ইয়াত দি দিম। ভালকৈ হিলাই ল'ম। এইখিনি পিঁয়াজখিনি পিচি লৈছিলোঁ মিক্সি গ্ৰাইণ্ডাৰত, এইখিনি দি দিলোঁ। এতিয়া ৰেড চিলি দি দিছোঁ, ৰঙৰ কাৰণে, ৰংটোৰ কাৰণে দি দিছোঁ। এইখিনি আকৌ ঢাকি কিনি ধুনীয়াকৈ থৈ দিম। এটা ওলালে এইখিনি কাজুখিনি পিচি লোৱা কাজুখিনি এইখিনি দি দিলোঁ। এটা আপোনালোকে এইখিনি ভালকৈ পিচি ল'লোঁ। দৈ দি দিলোঁ, 3 চামুচ দৈ দি দিলোঁ। এইখিনি অলমষ্ট হৈ গ'লগৈ মাংসখিনি। ইয়াত এতিয়া পানী অলপ দি দিলোঁ। পানী দি কিনি 5 মিনিটমান থৈ দিলে হৈ যাব। এইখিনি শুকাবলৈ অলপ গ্ৰেভি কৰিম। এইখিনি উতলিছে এইখিনি আৰু অলপ শুকাব লাগিব। এইখিনি শুকালেগে ঢাকি থৈ দিছোঁ। এইখিনি হৈ গ'লগৈ। চিকেন কুৰমা ৰেডি হৈ গ'ল। এইখিনি এইটো অকণমান চবটো গ্ৰেভি দিছোঁ, সেইটো সিজি গ'লগৈ।
এতিয়া হৈ গ'ল এটা আমাৰ চিকেন কুৰ্মা। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'। আকৌ নতুন ব্লগত আপোনাৰ হাতক লগ পাই আছোঁ। বাই।